भटार पार्टी इन्टारनेशनेल क'क्राझार जिल्ला कमिटिनिफ्राय आसाम सरकार आरो बिटिसि सरकारखौ मिडियानि जरै सोंखारिनो जोङो लुगैदों। मानोना जोंनि बे दानि बे सिचुवेसनाव जों नुनो मोनदों जे आसनिफ्राय ओंखारबाय थायो, आसनिफोरखौ होबाय थायो। दिनै जोंनि बिश्व शर्मा मुख्यमन्त्री बिथाङा गोदान गोदान आसनि दिहुनबाय थादों। बे हिसाबै जोङो बिटिआर सरकाराबो बे आसनिफोरखौ होनायाव माखासे जोंनि साधारन नागरिकफोरखौ बन्सित खालामगासिनो दं, फेलें खालामगासिनो दं। मानो होनना बुङोब्ला जों नुदों बिथांमोननि वार्कारफोरनि खुगानिफ्राय सोरबा बबेबा बाहेरा दलफ्राव गुबुन दलफ्राव खामानि मावनायफोरखौ बिथांमोनहा बे स्किमनिफ्राय बन्सित खालामगोन। जेरै नुनो मोनदों जोङो नै किसान सन्मान स्किम, बेवहायबो गोबां जोंनि मावनानै जाग्रा रायजोफ्रा बेनिफ्राय बन्सित जादों। बा नैबे अरुणोदय, बे अरुणोदय होनायावबो जोङो नुनो मोनदों जे बेवहाय गोबां जोंनि भटार्स पार्टिनि होननानैथ' जोंनो होखाथारा, आरो गुबुन गुबुन पार्टिनि मानसिफोराबो बे स्किमनिफ्राय बन्सित जानायखौ जों नुनो मोनदों। गतिके আমি এইটো তীব্ৰভাৱে আমি গৰিহণা দিবলৈ গৈ আছোঁ। কিয়নো আমি আজি অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰ আমি আজি দেখিছোঁ যে বিভিন্ন স্কিম ওলাই আছে, দি আছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাই যি নতুন নতুন স্কিম দি আছে, সেই স্কিমবোৰৰ পৰা আমাৰ বিভিন্ন দলত থকা আৰু সাধাৰণ ৰাইজে বঞ্চিত হৈ আছে। অৰুণোদয়, কিষাণ সন্মান নিধি, এইবোৰৰ পৰা আমি কিয় বঞ্চিত হ'ব লগা হ'ল? তেখেতসকলে যদি দিব বিচাৰে চাই চিতি, যিসকল পৰিয়ালবোৰে পোৱাৰ যোগ্য আছে সেইসকলকে আজি তেখেতসকলে দিয়াৰ ক্ষেত্ৰত বঞ্চিত কৰিছে। আৰু দেখা গ'ল অৰুণোদয় স্কিম আজি খুব দুখ লগা কথা, ভটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেল কাম কৰা সকলক বা মেম্বাৰ হোৱাৰ গতিকে তেখেতসকলে দিব নিবিচাৰে। কাঠাং খাটাং তেখেতসকলৰ মুখৰ পৰা আমি শুনিবলৈ পাইছোঁ, বহুত আমাৰ অভিযোগ আহিছে যে ভটাৰ পাৰ্টিৰ মেম্বাৰ হোৱাৰ কাৰণে তেখেতসকলক অৰুণোদয় নিদিয়া, সেই কথাটো আমি গম পাইছোঁ। বিভিন্ন সময়ত বিভিন্ন আমাৰ ভটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেল ৱাৰ্কাৰবোৰৰ পৰা আমি শুনিবলৈ পাইছোঁ। গতিকে আমি তীব্ৰভাৱে আমি গৰিহণা দিওঁ যে আমাৰ ভটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলে যাতে সেই আঁচনিবোৰৰ পৰা যাতে বঞ্চিত নহয়, আমি তাৰ কাৰণে ব্যৱস্থা লৈ আছোঁ। আৰু আমি কিষাণ মৰ্চা এখন মৰ্চা গঠন কৰি আমি সেই মৰ্চাৰ জৰিয়তে আজি আমাৰ উপায়ুক্ত ডাঙৰীয়াক আমি মেমৰেণ্ডাম দিয়াৰ কাৰণেও আমি প্ৰস্তুতি ল'ম। আৰু সেই প্ৰস্তুতি মতে আমি এতিয়া কিষাণ সন্মান নিধি, অৰুণোদয়, বিভিন্ন যোজনা আঁচনিৰ প্ৰাপ্যৰ পৰা যাতে বঞ্চিত নহয় সেইবাবে আমি প্ৰস্তুতি ল'ম। ইতিমধ্যে আমি কমিটিখন গঠন কৰা হ'ল আৰু সেই কমিটিৰ জৰিয়তে আমি স্মাৰক পত্ৰ আমাৰ উপায়ুক্ত মহোদয়ক দিয়াৰ কাৰণে, লগতে আমি আবেদনকাৰীসকলক লৈ সেই আবেদন দিয়াৰ কাৰণে আমি প্ৰস্তুতি লৈ আছোঁ। আমাৰ দাবী হ'ল যে কিয় আমি বঞ্চিত হ'লোঁ প্ৰাপ্যৰ পৰা, যিটো কিষাণ সন্মান নিধি, ইয়াৰ পৰা বহুতে আমাৰ বঞ্চিত হৈ আছে। কেৱল বড়োলেণ্ডৰ কথা কোৱা নাই, গোটেই অসমতে এনেকুৱা পাবলগীয়া যিবোৰ পাব লাগে সেইবোৰ ব্যক্তিসকলে পোৱা নাই। যদি দিব নোৱাৰে অসম চৰকাৰে, কিয় আঁচনি বনাইছে? আঁচনি মানে ঠগোৱা বুলি আমি বিভিন্ন সময়ত আমি গুৱাহাটী লাষ্ট গেটতে এই আমাৰ ধৰ্ণাবোৰত আমি গাই আহিছোঁ। আঁচনি মানে ঠগোৱা, আপোনালোকে ঠগাব নালাগে। আমাক যি ব্যক্তিসকলে পাবলৈ যোগ্য আছে সেইসকলক আপোনালোকে বাছনি কৰি দিব। যিহেতু আমি দেখিছোঁ, ইমান দিনত দেখিছোঁ যিসকলে পাব লাগে IY পোৱাৰ যোগ্য তেখেতসকলে নাপায়। এটা ঘৰত এটা পৰিয়ালে 3বাৰ 4বাৰকৈ পোৱা আমি নমুনা দেখাব পাৰোঁ। আৰু সেইটো আমাৰ জানি পাওঁ, কিছুমান পৰিয়ালে 3বাৰ 4বাৰকৈ পোৱা এনেকৈ পৰিয়াল আছে, আৰু কিছুমান এনেকৈ আমাৰ আছে
অচল যিবোৰ অচল নিজা ঘৰ সাজিব নোৱাৰে নিজা গৰু কিনিব নোৱাৰে গৰু দি হাল মাৰিব নোৱাৰে এই সকলো দুৰ্বল পৰিয়ালবোৰে আজি কিষাণ সন্মান এই যোজনাৰ পৰা বঞ্চিত হোৱা দেখা গ'ল বা দেখা দি আছে গতিকে আমি বিনম্ৰভাৱে অনুৰোধ কৰিম যাতে ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ যিটো আমি দাবী সেই দাবী চিন্তা কৰি তেখেতসকলে যাতে বিহিত ব্যৱস্থা ল'ব বিচাৰে বিহিত ব্যৱস্থা লয় সেইবাবে আমি পূৰ্ণাংগভাৱে আজি এই মিডিয়াৰ জৰিয়তে আমি অৱগত কৰিবলৈ বাধ্য হৈছোঁ যাতে অনাগত দিনবোৰত এই বিভিন্ন আঁচনিৰ পৰা যাতে বঞ্চিত নহয় তাৰ যিটো আশা কৰিছোঁ সেইটো যাতে যদি তেখেতসকলে যদি ব্যৱস্থা নলয় আমি কাৰ্যসূচী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম বুলি আমি আজিৰ এই মিডিয়াৰ জৰিয়তে আমি সকীয়াই দিছোঁ ধন্যবাদ